ওছা কি আচৰিত হে কি আচৰিত বা আমাৰ যে কেটেকা বাইদেউ এইজনীয়ে চোন একে পইচা মালাহে পিন্ধি থাকিবলৈ লৈছে বা ডিঙিতে যাব পইচা আৰু দেহাটো আৰু ক'ৰবাত খুচৰিলে আৰু পইচা ওলাব ই আপুনি হাঁহিছে এইবিলাক মানুহৰ যে একে জাপে জাপে পইচা বহুত পইচা আছে হয় চা আৰু যিবিলাক মানুহৰ পইচা আছে সেইবিলাক হৈছে চেপেটা আমাৰ যে নাই আমি শকত মানে যিবিলাকৰ আছে সেইবিলাক পইচা দিছে নাই চেপেটা চা মই এটা কথাহে ভাবিছো কি ভাবিছ এই কেটেকা বাইদেউক যদি মই উঠাই দিব পাৰিছো মইতো মালামাল হৈ গৈছো এইটো কথা যদি আচাই চা মত সোমোৱাই দিছো কেটেকা বাইদেউকতো আচাই চাই উঠাই দিব পাৰিছে না মোহন না ইমান দিন কিয় চকু দিয়া নাছিলো কলৈ গৈছিলা তুমি আছো তোমাৰ ওচৰতে আছো তোমাৰ ওচৰত লিলি কি খবৰ এয়া আছো ভালে আপোনাক দুদিনমান দেখা নাছিলো যে কলৈ গৈছিল হাৰি ভাঙা গৈছিলো কলিয়া গোসাঁই থানৰ কিবা অনুষ্ঠান এভাগলে হেৰি আমাৰ ইয়াৰ ফাৰ্নিচাৰ কেতিয়া ভাল হ'ব হাতখন ঠিক কৰিব লাগিব সোনকালে তাকে দিনো হ'লতো পইচা হ'ল কি মানে এইবাৰ মই আইভিলেটো কৈ পেলাম বুলি ভাবিছো কাক আমাক কেটেকা বাইদেউৰ লগত কমলৰ ভনীয়েকক ষ্টকত ৰাখি দিলি তাইক মই বাদ দিছো আছা এই হঠাৎ যে আইভেলুৰ তই স্থানটো সলাই দিলি কিয় ডিঙি চেইনডাল দেখিছে কিমান পইচা আচ্ছা ডিঙিতে যদি ইমান পইচা তাই ঘৰত কিমান পইচা যদি মেমেজ কৰি তাইক মই আনিব পাৰিছো আপোনাৰ বোৱাকালডাল যেন মইহে চাম মই ভাবিছিলো তোৰে লাও খোলাটোত একোৱেই নাই বহুত সাৰ আছে মোহন চাউণ্ড শুনিছ পইচা কি কওঁ কওকচোন তাই কি বুলি ক'লে কোৱাই নাই পইচা কি কওঁ কওকচোন কওকচোন গোলাপ ফুল এপাহ তাইক দি দিবি টেকটেকীয়া ৰঙা তাৰপিছতে একো ক'ব নালাগে দৌৰি আহি তাই তোক গবা মাৰি ধৰিব চিনেমাত দেখা নাই নেকি তেতিয়াহ'লে 10-15 দিন ৰখিব লাগিব চা কিয় আমাৰ গোলাপজোপা মৰিল নহয় নতুন পুলি এটা আনিব লাগিব এইটো পুলি ফুলালে আৰু ৰাকেশে এপাহ ফুল ছিঙিব এইটো চাম চেৰি দিব নোৱাৰি চা নোৱাৰিতো আকে যাওঁতে মই ছিঙিব লাগিব চা কিবা এটা কওকচোন চা মই কিন্তু কাগজেৰে পদুম ফুল বনাব জানো পদুম ফুল দিলে ভাল হ'ব চা আৰে এইটো চেণ্ট্ৰেলৰ বস্তু বেছি গপচহে হ'ব মানে কি আমাৰ ৰাষ্ট্ৰীয় ফুল নহয় জানো পদুম উঠাই দে ক'ত ৰাখিম গম পাইছো আপোনাক উঠাবলৈ দিছে চকীখন বনাওক হ'ব ভাল হ'ব নহয় এখন পৰি আছে বেগেটা বনাওক পঢ়িছা এই কিবা এটা পঢ়ি আছো কিবা কবা কবলৈ আহিছিলো এতিয়া বোলে দিলেও হৈ যায় যদি দিলেই হৈ যায় কব কিয় লাগিছে বা কি পদ্য মাতিছা কিবা দিব আছে যদি দিয়া এইডাল কি মাথাই চিকি গল চাও মই নকলি যে মাই ডগছ তোমাক কি ধুনীয়া লাগিছে হয় নেকি থেংক ইউ হাঁহিখন চাচোন মানে চাকৰিটোত যে হ'ল তাৰপিছত ঘৰত মায়ে এচাৰি খুলি দিলা কি মায়ে এচাৰি ফুলৰ বাগান নাৰ্চাৰী ধুনীয়া লাগিছে ন এইপাহ ফুলতকে মই এইপাহ ফুলহে বেছি ধুনীয়া লাগিছে মই গম পাইছো কিবা এটা আছে কি কচোন অকণ কথা পাতিম আহা ন চাহ শুন এনেকে ক মোৰ দেৰি হৈছে 200 গ্ৰাম পাপি মোৰ তোৰ 200 গ্ৰামটো জনা আছে কিমান গ্ৰাম হ'ব মই আনিম দে সোনকালে কৰ এই সংসাৰ চলোৱা কিটিপটো মোক দিয়াচোন কি সংসাৰ দেখিছা তুমি এতিয়া চলাই আছা সংসাৰ তোক কেলে লাগে মই চলাম বুলি ভাবিছো কাৰ লগত আমাৰ কেটেকা বাইদেউৰ লগত
তাইৰ লগত তই সংসাৰ কৰিবি ৱাই তই মানুহ মাৰি দিবি শুন হেই সংসাৰ চলালে মানুহ জন্ম হয়হে তুমিচোন মাৰ কথাহে কৈছা ৰচোন তোৰ এই ইয়াত এইবোৰ কথা কোনে সোমোৱালে মোৰ নিজে নিজে সোমালেও কেনেকে সেইবিলাক ঢেৰ কথা মনে কলিজা যেতিয়া মোৰ হাতখন ভাঙিছিল তাই যেতিয়া প্ৰথম মালিচটো কৰিছিল তেতিয়াই মোক কিন্তু চিংকে মাৰিছিল